হাই গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে আশা কৰোঁ ভালেই, মোৰো ভালেই। আপোনালোকক মই আজি এজেগাত ওলাই যাওঁ, আপোনালোকো দেখাই যাম ক'ত যাম মই। আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। চকু মেলি তোমাকে দেখো, চকু চপালেও তোমাকে দেখো। আজি আমি ওলাই আহিছোঁ, জাষ্ট বেলেগ একো নাই। ভিডিঅ'টো আমি ইভিনিং ৰাইড বুলি ওলাই আহিছোঁ, সেইকাৰণে বনাইছোঁ, বেলেগ একো নাই। জাষ্ট আমি ইভিনিং ৰাইডত ওলাই আহিছোঁ, ভাবিছোঁ আপোনালোকক দেখাই যাওঁ, সেইকাৰণে ওলাই আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। কথাৰ ভাষাৰে বুজাব নোৱাৰি, সৰুকৈ পদূলি গাঁৱৰে শুৱনি, কথাৰ ভাষাৰে বুজাব নোৱাৰি। খেৰৰে মেজি তেলৰ ডালিৰ ধেমালি, প্ৰতিপল বিচাৰো প্ৰকৃতিৰ শুৱনি। আমি গাঁৱৰ ল'ৰা বিহু মাৰি ভাল পোৱা, আমি গাঁৱৰ ল'ৰা চিধা চিধি ক'বা। হেল্ল' গাইজ, আমি আমচৈলৈ আহিছোঁ বৰ্তমান। আমচৈ হৈ আপোনালোকৰ এটা ৰাস্তা আছে, সেই ৰাস্তাটোদি আপোনাৰ বৈঠাংচু, কাৰ্বি আংলং সেইপিনে চব চাইডে যাব পাৰি। আমি সেই ৰাস্তাটো দি গৈ আছোঁ বৰ্তমান। আপোনালোকে চাই যাওক ভিডিঅ'টো, আমি ক'লৈকে যাব পাৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। ধিংকা চিকা দিন নাচিবৰে আমি ধিংকা চিকা দিন, আরে ধিংকা চিকা দিন নাচিবৰে আমি ধিংকা চিকা দিন। আমি এতিয়া আমচৈ শিৱকুণ্ড পাম আৰু ওচৰ পাইছোঁহি। আমি তাত নোসোমাওঁ, কিন্তু আমি ধৰি লওক সেই ৰাস্তাটোদি ওপৰলৈ গৈ থাকিম, যিমান পাৰোঁ আন্ধাৰ নোহোৱালৈকে গৈ থাকিম। চাই থাকক গাইজ, আমি বৰ্তমান বহুতখিনি ওপৰলৈ আহিলোঁ। আপোনালোকে চাওক কিমানখিনি ওপৰলৈ আহিছোঁ, আপুনি এপাক চাওকচোন। এই ৰাস্তাটোদি আহি আছোঁ, কমচে কম 3-4 ফুট ওপৰলৈ আহিলোঁ আমি বৰ্তমান। সেই তলৰ পৰা আহি আছোঁ চাওক, আৰু আমি ওপৰলৈ গৈ থাকিম, যিমানখিনি পাৰোঁ আমি এই ৰাস্তাটোদি আমি ওপৰলৈ গৈ থাকিম। আপোনালোকে ভিডিঅ' চাই থাকক। জাষ্ট আমি এটা ইভিনিং ৰাইড হিচাপে দিছোঁ, বেলেগ একো নাই এই ভিডিঅ'টোত। জাষ্ট এই ৰাস্তাটোদি আমি এটা ৰাইড কৰিব বিচাৰিছোঁ, সেইকাৰণে আহিছোঁ জাষ্ট। আপোনালোকে ভিডিঅ' চাই থাকক। বহুতখিনি পালোহি আহি পেলাই, আন্ধাৰে হৈ যাওঁ অৱস্থা। সেইকাৰণে আমি ভাবিছোঁ এইখিনিৰ পৰা ৰিটাৰ্ণ হ'ব, বহুত হাতীৰ উৎপাত লাগে। আমি আহি বহুতখিনি জেগা পালোহি।
কি ধুনীয়া প্লেচ চাওক ইয়াৰ পৰা কমচে কম বহুত দূৰ যাব লাগিব বহুতখিনি যাব পাৰি এইখিনিৰ পৰা আমি এইটো ৰাস্তাত ময়ো যাই পোৱা নাই আজিলৈকে আপোনালোকো আহিব এই ৰাস্তাটোত কি ধুনীয়া জেগা আপোনালোকে চাব কি ধুনীয়া জেগা কিন্তু ৰাতি হৈ গ'ল এই সন্ধিয়া টাইমত বহুত হাতী হুলস্থুল লাগে আমাৰ ইয়াতে ফৰেষ্টৰ মানুহ আছিলে সেইকাৰণে ক'লে আমি সেইকাৰণে এইখিনিৰ পৰা ৰিটাৰ্ণ হ'ব লৈছোঁ আমিও যাম বুলি ভাবিছিলোঁ বহুত দূৰলৈকে কিন্তু এইখিনিৰ পৰা ৰিটাৰ্ণ হ'বলৈ লৈছোঁ কাৰণ মানে হাতীৰ উৎপাত চলে বোলে ৰাতি সেইকাৰণে আপোনালোককো ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিব লগা হ'ল আপোনালোকে বেয়া নাপাব নেক্সট আকৌ মই এইখিনি জেগাৰ পৰাই হওক বা প্ৰথমৰ পৰাই হওক আপোনালোকে এই ভিডিঅ'টো মই এগেইন ষ্টাৰ্ট কৰিম এই ৰাস্তাটোদি জয় ক'ৰ পাইগৈ মই দেখাম আপোনালোকক ঠিক আছে ধন্যবাদ আজিলৈ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ দিল্লীন টাটা বাই বাই ধিংকা চিকা দিন নাচিবৰে আমি ধিংকা চিকা দিন